হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আজি মই দ্বিতীয়টো ভিডিঅ' আৰম্ভ কৰিছোঁ আমাৰ গাঁৱৰ সেউজীয়া পৰিৱেশ দেখুৱাম বুলি। এয়া চাওক, চাৰিওফালে সেউজীয়া পৰিৱেশ, গছ গছনি, খেতিপথাৰ, ঘৰ, কেৱল সেউজীয়া পৰিৱেশ। আমি সদায় সৰুৰে পৰা সেউজীয়া পৰিৱেশত ডাঙৰ দীঘল হৈছোঁ। সেউজীয়া পৰিৱেশ ভাল পাওঁ। আমি সেউজীয়া পৰিৱেশ ৰক্ষাও কৰিব লাগিব। গছ গছনি কাটিব নালাগে। যদি গছ গছনি কাটো আমাৰ সেউজীয়া পৰিৱেশ ধ্বংস হ'ব। গতিকে সেউজীয়া পৰিৱেশ আমি সকলোৱে ৰক্ষা কৰিব লাগিব। চাওক কি ধুনীয়া গছ, আজি বতৰ ধুনীয়া। আমি এনেকুৱা সেউজীয়া পৰিৱেশত থাকিলে আমাৰ দেহ মনবিলাক ভালে থাকে। আমি সকলোৱে গছ গছনিবিলাক ৰক্ষা কৰিব লাগে। এয়া চাওক কি ধুনীয়া সেউজীয়া পৰিৱেশ। ৰাইজ, আমি সেউজীয়া পৰিৱেশত থাকি ভাল পাওঁ। চাওক এয়া কি ধুনীয়া, গৰু আছে, পথাৰত হাঁহ আছে, ৰাজহাঁহ। গতিকে আমি গাঁৱলীয়া মানুহ, আমি কেৱল গাঁৱৰ পৰিৱেশে ভাল পাওঁ। চাওক এয়া কি ধুনীয়া। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল পাইছে, ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।